ও জানমনি গুনা গোঠা চলি আছে তোমাক বিয়া দিবলে তুমিও ভাবিছা চাগে মোক এৰি যাবলে। কোন জন্মৰ কথা কৈছা? বইনের পুইতা মই গান মারছো স্যার। গানে মাছাৰে ভাল, বাদ দিয়া সেইগিলা। এই বক্সাৰটোৱে বাল খাই খাই ব্ৰইলাৰৰ নিচিনা বডিটো বানাইছি আৰু আমাৰ নিচিনা চলিগিলানৰ লেবেল দিছো বডি থাকাৰ। বক্সাই আৰু তোক কি কৰলা? এই নকবি দে আৰু বাল সিদিনা তাৰমানে ৰাস্তা দি আহি থাকাতে মেঘ চকলাই ইয়াত তাতেতো খুন্দা লাগি গেল অকস্মাতে। আকৌ সি চাত মোক যেনে হেনে কৰছি যেন মই জানি বুজি খুন্দাটো লাগাইছো। দামৰা গৰুৰ নিচিনা খেদি আহিছো গোটেই মাৰবা। ওই মেক্সে আমাৰ বাটেদি গেলেও গোটেই বুকখান ফুলে যায় যেন বুকত মই একচানিকে দুটা ফুটবলে লৈ আছে। ফুট মাৰানিয়েতো বিয়াখান পাতবা পাৰাই নাই। কি কৈছে সুধীৰ বেগুন? চেয়াত কিনো কৰবি বক্সাৰৰ কথা অলপ কৈ আছো ৰ। সি আৰু তোক কি কৰলাকে চেয়াত? বাল সিয়াৰ বেজি মাৰা ফুলকবিৰ দেহাটো লৈয়ে যি লেবেল। বাদ দি তই পিছে এই দুদিন ক'ত গৈছিলি? মামাহঁতাকে গৈছিলো চেয়াত বম ফাংচন হৈছে গেলা। মামাৰ পইতাকটো লগ ধৰলা সেইকাৰণে গেলো আৰু ফাংচনে চাই আহিলো। তই ফাংচন চাবাহে গৈছিলি না? আমি দুটা আৰু ভাবছো তোৰ কৰোণা হল নেকি, হোম কোৱাৰেণ্টাইনত গেলি তই বাল। ফেব্ৰিজ কিবা কয় বা বহুত দিনৰ মূৰত লগ পাইছো তুমি ইনকে ক'লি না মোক। বাদ দে বাল, আমাৰ গাঁৱতো এখন ফাংচন পাতবা লাগে। ওই মেক্সে আজি আছে ফাংচন এখানে পাতি দিন জসছে পাতবা পারি। সেদের এক শুন জো শুন আমি গাঁৱৰ মানুহগিলা কঙা তাহুন বা কি কয়। কৈ আহো যা। মুদালে দেখো নাই সি আকৌ কথাটো কবা লাগিছিল ফাংচন পাতা। সি আকৌ কথাটো কৈ লঙা। কি মুদালে কি ভাল কৰি আছে একলে একলে? ভাল এনে আছো ৰ। দেচোন কিয় বা আহিলি, কি কথা কচোন? আমি এখন বাল ফাংচন পাতিম বুলি ভাবছিলো। ভাল পাতবা পাৰি। ভালে হৈ পাতলি। ফাংচনত কিন্তু মই গান মাৰিম চেৰিটাই কৈ দিছো। মুদালে তই গান গাবি? কি চেট মই গান গাবা নৰো নাকি বাল? মতে টিকটকটো থাকাতে চেট সৰু সুৰা ছিংগাৰে আছিলো বাল। তোমাৰ বাল কি কম মই গান গাবা নৰো বুলি? মই জুবিন দাৰ লগত সিদিনা গান গাই আহিছো। জুবিন দা এতিয়া নতুন গান গোৱাৰ আগতে মই একবাৰ সুধি লৈ চা জুবিন দাৰ কথা কৈ থাকাতে এতিয়া ফোনে আহি গেল মোৰ তাতে। হয় জুবিন দা কওকচোন। আপুনি মোক ছাৰ বুলি কিয় মাতিছে? মোৰ আকৌ ভাল নালাগে নহয়, আপুনি যিহেতু মোতকৈ চিনিয়ৰ হয়। আপুনি এতিয়া নতুন গান এটা ৰিলিজ দিব নেকি? মইতো এতিয়া যাব নোৱাৰিম ষ্টুডিঅ'ত, মই মানে অকণমান বিজি আছো। আপুনি এটা কাম কৰক, গানটো মোক হোৱাটছএপতে পঠাই দিয়া, তাৰপিছত আপোনাক মই ফোন কৰি জনাইছো। যাম দিয়ক। নাই যাম ভাত খাব যামতো মই। আপুনিও কেতিয়াবা সময় পেলাই আহিবচোন আমাৰ ফালে। মুতালে তই বাল কম বস্তু নাচাই। হৈ দে ভাল, তই সিদিনাক লগিন আমাৰ ঘৰত পচাবাং নহয় কৰি আছিলি। আজিকাল তই ইমান ডাঙৰ মানুহ হৈ গেলি। কি কম আৰু ভাল, কুকুৰে হাল টানি পেলাইছে। মানুহে চেষ্টা কৰিলে নৰা কাম কি আছে কচোন? মই অশেষ চেষ্টাৰ ফলত এইখিনিত ঠেং দিছো। মই ইন্দিও ফাংচনত সেই ককে থাকিম দে। কুকুৰে চাঙত উঠবাই ভয় কৰা আৰু মঞ্চত কেনেকে উঠি কথাগিলা কৈ থাকবি। সিদিনাখন ভুলতে চাঙৰ পৰা পৰলো দেচোন, আৰু মঞ্চৰ পৰা পৰিম নেকি কিবা? সেইটো কথা কৈ থাকবা লাগে নেকি চেট? তুহুন কিবা কাজিয়া কৰবা ধৰিলে আহিছে। ফাংচন পাতা কথাটো গাঁৱৰ মানুহক কৈছা না কোনাই? ইটাক লগিন কোনাই ৰ গাঁৱৰ মানুহ ইটাহে আমি যাম বুলি ভাবছো। আৰু দে যোচোন গোটেই যাও। গাঁৱৰ মানুহ কৈ হোৱা কথাটো। নমস্কাৰ ৰাইজ, আমি মানে গাঁৱত এখন সাংস্কৃতিক নহয় ফাংচন এখন পাতিম বুলি ভাবছিলো। আপোনালোকে বা এতিয়া কি কয়? গাঁৱত দেখোন বহুত দিন ধৰি একো হয় নাই। পাতবা পারবি কোনো কথা নাই, কিন্তু ফাংচনত তুমি একো গন্ডগোল লগাবা নৰা। গন্ডগোল নালাগে দিয়ক, আমি আর কিনো গন্ডগোল কৰিম? ফাংচন কাম পাতিম বুলি লৈছো যেতিয়া ভালক ভালে চলাই নিবা লাগব। আৰু দেইটা হ'ব যা, পিছে তুমি ফাংচনখন কেতিয়া পাতিম বুলি ভাবছা? আহা মাহৰ 90 তাৰিখে পাতি দিব পাৰি। খেদালেচোন তই ক'ত 90 তাৰিখ পায়? 2 তাৰিখে আৰু ফিক্স ধৰি থৈ দিছো আমি আহা মাহৰ। যা এতিয়া হ'ব যা, 2 তাৰিখে আৰু পাতবি ভালকে ফাংচনখন, ভালক ভালে চলাই নিবি। যা দৰ্শক আমাৰ কাৰ্যসূচীখিনি কৈ দিনি আজিৰ। ভাই মোৰ ভয় লাগছি। ইমান মানুহ কেলা, মই সিদিনা চাঙত পৰাৰ নিচিনা আজিও মঞ্চখনত পৰিয়ে যাওঁ নেকি? তুই ফেকলি দিল তুলি কথা কবা আহিছা। যাওঁ ৰ চেট। নমস্কাৰ ৰাইজ, থেপলাপাৰা গাঁৱৰ চুতীয়া বন্ধুৰ সৌজন্যত আয়োজিত সাংস্কৃতিক সন্ধিয়ালৈ আপোনালোক অহাৰ বাবে অশেষ ধন্যবাদ জনালো। আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ মিষ্টাৰ ফুটাবাটি। কণ্টেক্ট পিছতে তেখেতে আমাৰ মাজত উপস্থিত হ'ব। আৰু আজিৰ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অতিথি মিষ্টাৰ আণ্ডাৰপেন দত্ত আৰু মিষ্টাৰ ফিটাচিঙা চেণ্ডেল।
তেখেত দুয়োজনৰ খন্তেক পিছতে আহি আমাৰ মাজত উপস্থিত হ'ব। এতিয়া ঠেপলাপাৰা গাঁৱৰে খাবানা পাচলি মুতালেপে এটা গীত পৰিৱেশন কৰিব। তেওঁক আমি মঞ্চলৈ খোজকাঢ়ি আহিবলৈ আহ্বান জনালো। নমস্কাৰ ৰাইজ, মোৰ নাম মুতালেপ। মই থেপলাপাৰা গাঁৱৰে। মই এতিয়া এটা গান গাবলৈ ওলাইছো। যদি গানটোত কিবা ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। শুৱনি আমাৰ থেপলাপাৰা খনি ধুনীয়া ছোৱালীৰে ভৰা, তাৰে এজনী পতাব নোৱাৰিলে কিয়নো থেপলাপাৰাৰ ল'ৰা। আও চেতি খালাক ই দেখোন কিবা গান মাৰবা যে কবিতা আবৃত্তি কৰবা ধৰছি আই। আও চেতিয়াৰ কি হ'লে ই মল্লাক নাকি? ই ঠকৰিছে আমাৰ থেপলাপাৰা গাঁৱৰ সন্মান খাই পেলাক। আই যৌ ইয়াক মঞ্চৰ পৰা দাঙি লৈ যাম। যৌ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল। ও বন্যাকল লালাকে দেখো গান মাৰবা ধৰছি, একো নাই মানে। আজিৰে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অতিথি মিষ্টাৰ আণ্ডাৰপেন দত্ত আৰু ফিতা চিঙা চেণ্ডেল আহি আমাৰ মাজত উপস্থিত হৈছে। তেওঁলোকক আমি মঞ্চলৈ আহিবলৈ আহ্বান জনালো। এই মঞ্চত মিষ্টাৰ আণ্ডাৰপেন দত্ত আৰু মিষ্টাৰ ফিতা চিঙা চেণ্ডেল। এতিয়া মিষ্টাৰ আণ্ডাৰপেন দত্তক আমাৰ কমিটিৰ সদস্য গোদাই এখনি ভৰি মোচা গামোচাৰে সম্বৰ্ধনা জনাব আৰু মিষ্টাৰ ফিতা চিঙা চেণ্ডেলক আমাৰ কমিটিৰ সদস্য বগামুলাই এখনি তিলা পৰা গামোচাৰে সম্বৰ্ধনা জনাব। আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছো যে আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ মিষ্টাৰ ফুটাবাটি আহি আমাৰ মাজত উপস্থিত হৈছে। খন্তেক পিছতে তেখেতে মঞ্চলৈ আহি গীত পৰিৱেশন কৰিব। ধন্যবাদ। হেল্ল' গাইজ, আপোনালোকৰ টোপনি লাগিছে নেকি বে? টোপনি এই মিউজিচিয়ান, স্কেলটো কাঠৰ স্কেল আৰু চাউণ্ডটো হাইট ৰাখি দিবা। ঐ লাল খাবি পানী ঢালি কোনো চিন্তা নাই, লিভাৰ তাজা হয়, ঐ লিভাৰ তাজা হয়। ঐ বিয়েৰ খাবি বাৰত বহি বডি বাঢ়ি যায়, মজা লাগি যায়, ঐ মজা লাগি যায়। ঐ গেলা খাবি খালি পেটত কোনো টেনচন নাই, ঐ আয়ু বাঢ়ি যায়, ঐ আয়ু বাঢ়ি যায়।